নমস্কাৰ বন্ধুসকল, আকৌ এটি অন্য বায়োগ্ৰাফি চিৰিজলৈ আপোনালোকক স্বাগতম। আজি আমি জানিম বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰৰ হ'বলগীয়া ৱাইফৰ বিষয়ে। বলকচোন তেওঁৰ বিষয়ে কিছু কথা জানো। SI ছাৰৰ ৱাইফ জবাৰ আচল নাম হৈছে য়াছাচি ভূঞা। তেওঁৰ জন্ম 1999 চনৰ 17 এপ্ৰিল তাৰিখে বিশ্বনাথ চাৰিআলিত। কিন্তু তেওঁ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীতে থাকে। তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু বায়েক এজনী আছে। দেউতাকৰ নাম জ্যোতি ভূঞা আৰু মাকৰ নাম মাধুৰী ভূঞা। তেওঁ স্কুলীয়া জীৱন বিশ্বনাথ চাৰিআলিতে কৰে। তাৰপিছত তেওঁ MA কটন কলেজৰ পৰা কৰে। তেওঁ অভিনয় জগতত বহুতো জড়িত। তেওঁ বহুতো চিৰিয়েলত অভিনয় কৰিছে। বহুতো ইউটিউব ভিডিঅ'তো তেওঁক দেখা পোৱা যায়। মিউজিক ভিডিঅ'তো তেওঁক দেখা যায়, যেনে বৰষা, জোনাক যেতিয়া নামে, বৰষুণ, ভাড়াঘৰ, বৰলাকাই আদি। গতিকে বন্ধুসকল, আজিলৈকে ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।